चिराङाव मन्त्रि जगेश महनजों लोगोसे मन्त्रि उरखावगोरा ब्रह्म दावबायफैनानै लावख्रिगुरि गामिखौ नायगिदिंफैदों। आसामजों लोगोसे बिटिसि ओनसोलावबो जुब जुब अखा हानाय आरो भुटान हादरनिफ्राय बोहैबोनाय दैफोरा गोबां बाना खालामदों। रेभिनिउ एन्ड डिजास्टार मेनेजमेन्टनि मन्त्रि जगेश महन, हेन्डलुम एन्ड टेक्सटाइल लोगोसे चिरां गार्जेन मन्त्रि उरखावगोरा ब्रह्म, एमएलए जयन्त बसुमतारी लोगोसे जिल्ला बेंगिरिजों आरो गोबां मावख'गिरिफोरा चिरांनि लावख्रिगुरि गामिनि दैबानाजों लोमजानाय सुबुंफोरखौ नायगिदिंफैदों। चिरां जिल्लार बेंटल सार्कुलर अंतर्गत এই লাউকুৰিগুৰি এৰিয়াত ইয়াতে যিমান 78 ফ্যামিলি ইয়াতে আছে প্ৰায় 455 পপুলেশ্যন শিবিৰ মই আজি আহিছোঁ মোৰ লগত আমাৰ ইউজি আমাৰ ইয়াৰ গাৰ্জেন মিনিষ্টাৰ আছে লগত এমএলএ আছে সাৰ্কুল অফিচাৰ ডিসি আছে এসপি আমি সকলো আহি ৰাইজৰ কি অৱস্থা আছে আমি খবৰ লৈছোঁ আৰু তেওঁলোকৰ আমাৰ বিভাগীয় নিয়ম মতে যিমান সাহায্য পাব লাগে খোৱা বোৱা ক্ষেত্ৰত যাতে কোনো অসুবিধা নাপায় তাৰ কাৰণে আমি ডিসি সাৰ্কুল অফিচাৰক অনুৰোধ কৰিছোঁ তেওঁলোকে যোগান ধৰিছে কিন্তু এতিয়ালৈকে মই খবৰ পোৱা মতে একো অসুবিধা হোৱা নাই ৰাইজে যিখিনি সাহায্য পাব লাগে পাই আছে তেওঁলোকক আমাৰ আছদামাৰ মানে ডিজাস্টাৰ মেনেজমেণ্টৰ নিয়ম মতে কাপোৰ কানি বাচন বৰ্তন কিনিবৰ কাৰণে 3800 টকাকৈ পইচা পাব তেওঁলোকক মই আমি খুব যিমান সোনকালে পাৰে দিবলৈ আমি অনুৰোধ কৰিছোঁ আৰু এতিয়ালৈকে তেওঁলোকৰ ঘৰ একেবাৰে ডেমেজ হৈ গৈছে তেওঁলোকৰ প্ৰায় 35টা পানীত লৈ গৈছে 95100 টকাকৈ পাব এইবিলাক ফুল ডেমেজ হৈ গৈছে তেওঁলোককো আমি খুব সোনকালে আমি এইটো এক মাহৰ ভিতৰত আমি এইবাৰ আমি নতুন পলিচি কৰিছোঁ এই প্ৰপ'জালবিলাক আৰু গুৱাহাটী নগৰই হয় ডিচিতে সকলো ফাইনেল হৈ যাব আমি ডিচিক পইচা জমা দিয়াই আছে সাৰ্ভে কৰিব লাটমণ্ডল গাঁওবুঢ়া লগ লাগি সাৰ্কুল অফিচাৰ আমাৰ এখন আছদামাৰ আছে DDMA বুলি কয় ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি DPO আমাৰ ডিষ্ট্ৰিক্ট প্ৰজেক্ট অফিচাৰ আছে ফিল্ড অফিচাৰ আছে না সব আছে আমাৰ এইবিলাক বানপানী ধুমুহা হ'লে আমাৰ ৰাইজক সেৱা কৰিবৰ কাৰণে তেওঁলোকক চৰকাৰৰ পৰা দায়িত্ব দিয়া আছে তেওঁলোক আহি এইবিলাক ৰিপৰ্ট সাবমিট কৰিব ডিচিয়ে এপ্ৰুভ কৰিব আৰু লগে লগে ৰাইজে এইবিলাক সুবিধাটো পাব যাতে কোনো অসুবিধা নহয় খোৱা বোৱা আমি ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি বেবি ফুডৰ ব্যৱস্থা কৰিছোঁ সেইটোও ব্যৱস্থা কৰিব মহিলাৰ কাৰণে নেপকিন এইবিলাকো আমাৰ ব্যৱস্থা আছে আৰু ইয়াতে চিকিৎসকৰ ব্যৱস্থা হ'ব চিকিৎসক আহিছে ডক্টৰ আহিছে মই গম পালোঁ ডক্টৰ আহিছিলে মেডিচিনটো শ্বৰ্ট হৈছে আনিবলৈ গৈছে আকৌ ইয়াতে অসুখ বয়সস্থ মানুহ আমি খালি অকমান কোভিড অকমান ডিস্টেন্সটো অকমান চাব লাগিব কাৰণ এনেকুৱা শিবিৰত আমি যাতে এজন মানুহ কিবা কোভিড পেচেণ্ট আহি কিবা আহি গ'লে গোটেইখন হৈ যাব যাতে নহয় অলপ নিজেও অকমান সাৱধান হ'ব লাগে এইটো আপোনালোকে নিজে চাব মই অনুৰোধ কৰিছোঁ আৰু আমি ভৱিষ্যতে যদি ইয়াত এটা আমি মাল্টিপাৰপ'জ ফ্লাড শেল্টাৰ যদি দিব পাৰোঁ আমি আজি গভৰ্ণমেণ্টৰ লগত মই নিজেই আছোঁ যেতিয়া মন্ত্ৰী কথা পাতিম আছদামাৰ লগত আমি যোৱাবাৰ তেনেকৈ 3টা লৈছিলোঁ এইবাৰ আমি কেইটামান আমি ব্যৱস্থা কৰিম তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট যেহেতু আছে ইয়াতে ফৰেষ্ট ৰুৱেল মতে তেওঁলোকক পতাপনাও দিয়া আছে ইয়াত অকল নিজলা নৈ বুলি নহয় মানে বিজনী চব লৈ পেলাই বেয়া অৱস্থা ছেকেণ্ড ৱেভ অফ ফ্লাড আহি গৈছে আৰু ইয়াত বহুতখিনি মানুহ প্ৰায় অলৰেডি মানে 144 ফেমিলিৰ কথা উল্লেখ কৰিছে যিবিলাক মানে ঘৰ বাৰী ধ্বংস হৈ গ'ল আৰু 13,000 মানে পপুলেশ্যন এফেক্টেড হ'ল 6,000তকৈ বেছি মানুহ ৰিলিফ কেম্পত আছে মুখ্যমন্ত্ৰীৰ কাৰণে আমাক নিৰ্দেশ দিছে স্পেচিয়েলি যোগান মন্ত্ৰী আৰু মই গাৰ্জেন মিনিষ্টাৰ হিচাপে আহিব লাগে তো আহি পেলাই যিটো দেখিছোঁ যে ডিচি লেভেলক বহুতখিনি ক্ষমতা দিয়া হ'ল যেনেকৈ মানে 3,800 টকাকৈ কাপোৰ কিনা বা বাচন বৰ্তন কিনাৰ কাৰণে পইচা দিয়া হয় এক মাহৰ ভিতৰত দিব লাগে আৰু যিবিলাকৰ মানে ঘৰ চৰ ভাঙি গ'ল 95 মানে 1,000 টকা তেওঁলোকক দিয়া হয় পকা ঘৰৰ কাৰণে সেইটোও মানে দিবলৈ ব্যৱস্থা কৰা হোৱাৰ কাৰণে আজিকালি এইবিলাক প্ৰপ'জালৰ কাৰণে ডিস্পত যাব নালাগে এতিয়া কিছুমান ৰাস্তা ঘাট ভাঙি গ'ল সেইটো বনাবৰ কাৰণে যিটো যোগান মন্ত্ৰী নিজে আহিছে আজি তেওঁ মানে অলৰেডি নিৰ্দেশ দিছে তেওঁ সেইটো মানে চব মানে ছাৰ্ভে কৰিব লাগে আৰু প্ৰপ'জাল এটা পঠাব লাগে আৰু সোনকালে আমি এইবিলাক ৰাস্তাটো বনাবৰ কাৰণে ব্যৱস্থা ল'ম তো এজ এ গাৰ্জেন মিনিষ্টাৰ আজি মাত্ৰ নহয় মই ৰাইজৰ দুখ সুখৰ মাজত থাকিম আজিও আহিম প্ৰয়োজন হ'লে আৰু 2 দিন পিছত আহি যাম কিন্তু আমাক মাত্ৰ এটা ডিষ্ট্ৰিক্ট চাবলৈ দিয়া নাই বহুতটা ডিষ্ট্ৰিক্ট চাবলৈ দিছে সেইকাৰণে আহাত অলপমান অসুবিধা হৈছে তথাপিও আমি প্ৰত্যেক দিনত ডিচিটোৰ লগত যোগাযোগ কৰি পেলাই গোটেই বিষয়টো মানে আমি তথ্যবিলাক লওঁ আৰু কেবিনেট
যেতিয়া ডিছকাশ্যন হয় বা কেবিনেটৰ বাহিৰেও মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি পেলাই ব্যৱস্থাটো আমি লৈ আছোঁ। তো সেইকাৰণে আজি যিটো আমি দুজনে ঘূৰি পেলাই যিটো অৱস্থা দেখিলোঁ যে ইয়াত DRDৰ লগত কথা পাতিব লাগিব আৰু মানে আমাৰ ৱাটাৰ ৰিচোৰ্চেছ বা মানে ইৰিগেশ্যন আৰু লগতে যিটো PNRD আৰু চিফ মিনিষ্টাৰ এই গোটেই বিভাগটো আমি জড়িত কৰি পেলাই আমি কাম কৰিব লাগে, তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। থেংক ইউ ছাৰ।